লোকেল মাছ আনিছোঁ, ৰৌ মাছ, গাহৰি মাংস বইল কৰিছোঁ, মাছ ফ্ৰাই কৰি আছোঁ। বিহু উৰুকা বুলি আজি বনাই আছোঁ ঘৰতে, আৰু ঘৰৰ গাঁৱতো যাব পৰা নাই, ইয়াতে আৰু খাম আৰু সকলোকে হেপ্পী বিহু, হেপ্পী ভোগালী বিহু। সকলোৱে ধুনীয়াকৈ খাওক মস্তি কৰি। বাছ মোৰ পৰা এইটোৱেই শুভেচ্ছা জনালোঁ আৰু লগত। দোস্ত ইফালে বাহিৰততো আৰু খৰি চৰিটো নায়েই, গেছতে বাছ গাহৰি মাংসটো কৰি আছোঁ আৰু খৰিটো নাই বাহিৰত। খৰিতে ধুনীয়াকৈ খৰিতে জ্বলাব আছিলে, কিন্তু খৰিটো নাই ইয়াতে, আৰু জ্বলাবলৈ চিষ্টেম নাই। তাৰ আগতে আছোঁ আৰু ইয়াতে, সেইকাৰণে গেছতে কৰি আছোঁ। নষ্ট মোৰ চব্জি বুলি বনোৱা হৈ গ'ল। বিহুৰ উৰুকা বুলি আৰু এসাঁজ খাম আৰু ঘৰতে, আৰু গাঁৱতো যোৱা হোৱা নাই। মেজিকৰ ভেলাঘৰ নাই ইফালে। গাহৰি মাংস বনালোঁ, ইফালে মাছ, ইফালে পুৰা গাহৰি মাংস। মাছ ঘৰতে খাম আৰু এসাঁজ আৰু ধুনীয়াকৈ খাই। এবাৰ ডিউটি যাব লাগিব বোলে, আজি ডিউটি ছুটি নাই উৰুকাত। কালি বন্ধ হ'ব, ছুটি দিব। এতিয়া খাই বৈ ডিউটি যাব লাগিব আৰু। মাছ পিচ লৈ ল'লোঁ, খাওঁ এসাঁজ। পুৰা মাংস, কাঠ মাংস